আবৃত্তি কৰিবলৈ লৈছোঁ মোৰ স্বৰচিত কবিতা জীৱনৰ আউল লগা আজিবাদ। জীৱনৰ আউল লগা আজিবাদ। সিদিনা আজিবাদটো নিস্তব্ধ আছিল। মহামাৰীৰ তলাবন্ধৰ কোনোবা এটা ভৰ দুপৰীয়া পাৰ হৈ অহা শৈশৱৰ চিনাকি আহত জোপাই ভৰ লাগি চাই ৰৈছিল মোৰ শৈশৱলৈ। মই উভতি গৈছিলোঁ জীৱনৰ আউল লগা বয়সৰ কোনোবা এটা পদূলি মূৰৰ পৰা তেতিয়াৰ নিমাখিত শৈশৱলৈ। স্কুলৰ টিফিন পিৰিয়ডত দৰকইনা খেলা দিনবোৰলৈ মনত পৰিছিল ৰাখি জুলি প্ৰিয়া পাঠ্যমতলৈ কিমান যে ভাল লগা আছিল। হয়তো এতিয়া তাহাঁতবোৰে সঁচাসঁচি দৰাৰ কইনাৰ খেল খেলি ভাগৰি আছে। কোনোবা ৰজাৰ ৰাণী, কোনোবাৰ প্ৰজাৰ আৰু কোনোবা তেনেকৈ থাকি ৰৈছিল গাখীৰ পানী হৈ। যিদৰে খেলিছিলোঁ সেই দিনবোৰত ৰজাই হুকুম দিছে এদিন চেদিন নাই, কি হুকুম দিছে এদিন চেদিন নাই। কিতাপৰ ঘৰৰ উমান নোপোৱা দিনবোৰৰ লাহে লাহে বাঢ়ি আহিছিল অষ্টম নৱম দশম মানলৈ। লাহে লাহে সকলোৰে গতিপথ বেলেগ হৈ আহিছিল। সিদিনাৰ চিনাকি মুখবোৰ অচিনাকি হৈ আহিছিল। ভাল লগা বেয়া লগা কথাবোৰ মনৰ ভিতৰত গুজৰি গুমৰি থাকিলেও আগৰ দৰে ক'ব পৰা নাছিলো। ভীষণ আফচোচ বন্ধুত্ববোৰৰ। কোনোবা হেৰাই গৈছিল জৈৱিক অজৈৱিক কেমিষ্ট্ৰিৰ কোনোবা লেবত। এলকেলাইন চিলভাৰ নাইট্ৰেটত এমনিয়াৰ বিক্ৰিয়া কৰি অক্সিডাইজড হোৱা হাইড্ৰক্সিপিডলৰ হেঁচা খাই চিলভাৰ এণ্ড মেটেল চিলভাৰলৈ ৰূপান্তৰ হৈ মিৰৰ সৃষ্টি কৰাৰ দৰে জীৱনৰ লেবত এতিয়া প্ৰত্যেকজন একোজন অভিজ্ঞ কেমিষ্ট। দুখবোৰৰ অক্সিডেশ্যন ৰিডাকশ্যন কৰি ইকুইলিব্ৰিয়াম নোহোৱালৈকে পোৱা নোপোৱাৰ নমনীয়তা আৰু কনচেন্ট্ৰেশ্যনৰ তোলাচনীত দিনবোৰ কিদৰে যে পাৰ হৈ গৈছে তাৰ কোনো চিন চাপ নাই। লাহে লাহে দিনবোৰ তাতোকৈও চমু চাপি আহিল। এতিয়া কিতাপৰ ভৰবোৰ জীৱনৰ ভৰতকৈ পাতল যেন লগা হৈছে। পাৰ হৈ অহা শৈশৱবোৰ ৰখিয়াই উপহাস কৰিছিল যেতিয়া প্ৰাপ্তি অপ্ৰাপ্তিৰ ডাইৰেক্ট ডিপ্ৰেশ্যনৰ ভীষণ প্ৰভাৱ পৰিছিল। উপহাস কৰিছিল সেই দিনবোৰক যি দিনত আইতাৰ সাধু কথাবোৰ জোনাকী চোতালখনত খেৰৰ দমত লুকাচুৰি খেলা সময়বোৰত আইতাক কথা দিয়া হাঁহি মাৰি উঠি গৈ থকাৰ আজিকালিচোন হাঁহিবোৰ কৃত্ৰিম হৈ পৰিল। হাঁহো হ'লেও হাঁহিব নোৱাৰা হ'লো। হেৰাই থাকিল হাঁহিবোৰ কাইকীয়া বাটৰ কোনোবাখিনি। আমি এতিয়া জীৱন নাটকে একোজন দক্ষ অভিনেতাৰ দৰে ক্ষণে ক্ষণে হিৰোইন অথবা ভিলনৰ দৰে জীৱন যাপন কৰিব লাগে। প্ৰাপ্তি অপ্ৰাপ্তিৰ হাজিৰা বহি দুখবোৰ বাকী বহি আৰু সুখবোৰ নগদ কৰিবলৈকে অৰকে দৰঙে হাবাথৰি খাই শুনিছো যাযাবৰী দিনবোৰ। সময়ৰ টিকনিডাল আগফালে উৰিছে আৰু আমিবোৰ পাছফালে ভাগৰ বিহীন ঘোঁৰাটোৰ দৰে দৌৰিছো মাথো দৌৰিছো। ধন্যবাদ।